মই পাটায়া হোটেলত আহি পালোঁ। মই আজি গৈ আছোঁ থাইলেণ্ড। এতিয়া বাছেৰে গুৱাহাটীলৈ যাম। গুৱাহাটী এয়াৰপৰ্টৰ পৰা কলিকতা যাম। কলিকতাৰ পৰা বেংককৰ ফ্লাইট আছে। মোৰ ওলাওঁতে অলপ পলম হৈ আছে, গতিকে আপোনালোকে মোৰ লগত থাকিব। গুৱাহাটী এয়াৰপৰ্টত সোমালোঁ জাষ্ট। তো আজি 6:50 মোৰ কলিকতাৰ ফ্লাইট। তো ইয়াৰ পৰা 8:10 মানৰ পিনে মই গৈ পাম কলিকতা। তাৰপিছত আপোনাৰ কলিকতাৰ পৰা আকৌ ৰাতি এটা 55 ফ্লাইট আছে বেংককলৈ। তো ইয়াতে বহুত আগতীয়াকৈ সোমাই গ'লোঁ। বাছৰ কোনো একো গেৰেণ্টি নাই, বহুত কেতিয়াবা পলম হয়, যাৰ কাৰণে আগতীয়াকৈ আহিব লগা হ'ল। এতিয়া বাজে 4:15 মান হৈছে, কিন্তু ইয়াতে মই 3 ঘণ্টামান ৰৈ থাকিব লাগিব। তো ৱেইটিঙৰ বাহিৰে একো উপায় নাই। মই বৰ্তমান কলিকতা এয়াৰপৰ্টত নামিলোঁ। ইয়াতে লাগেজ বেল্টৰ পিনে গৈ আছোঁ, লাগেজটো ল'ব লাগিব। লাগেজটো লৈ বন্ধু এজনক লগ পাম, তেখেতৰ লগত লগ হৈ খানা চানা চাওঁ। মই এয়াৰপৰ্টৰ পৰা ওলাই আহিলোঁ। ডমেষ্টিকৰ পৰা ওলাই এয়াৰপৰ্টৰ বাহিৰৰ পৰিৱেশ এনেকুৱা। ইয়াতে খানা ভেজ খাম বুলি ভাবিছিলোঁ, কিন্তু ওচৰে পাজৰে আহি দেখোঁ যিকেইটা দোকান আছে ভেজ খানা নাইয়ে। তো ইয়াতে নন ভেজে খাব লাগিব, এতিয়া উপায় নাই। মই এতিয়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কলকাতা ইয়াতে ভিতৰত ওচৰত আছোঁ। ইয়াতে পৰিৱেশ এনেকুৱা, বিৰাট ডাঙৰ লাইন। থাই এয়াৰবেছৰ অ'পেন কৰিব 10:30 মানৰ ফালে। 10:30 অ'পেন কৰিলে ইয়াতে টিকটবিলাক দেখুৱাই গোটেই ফৰ্মালিটিজ ফিল আপ কৰোঁতে প্ৰায় 1-1.5 ঘণ্টা লাগি যায়। তো আপোনালোকৰ ভিতৰৰ পৰিৱেশ তো এনেকুৱা পৰিৱেশ আছে, ভয়ংকৰ কি হৈছে। মোৰ লগৰ এজন আছে, এইটো মোৰ বেগ, আৰু এই লাইন বহুত বাঢ়ি গৈ আছে। এনেকুৱা পৰিৱেশ আছে ইয়াতে। এইটো কাউণ্টাৰ যিটো থাই এয়াৰবেছৰ হয়। থাই এয়াৰৱেজত বৰ্ডিং কমপ্লিট হৈ গ'ল। বহিলোঁ, 2.5 ঘণ্টামান লাগিব যাওঁতে। 4:30-4:30 গৈ পামগৈ। এনেকুৱা ইয়াৰ পৰা আমি বাছেৰে হোটেললৈ যাম। এতিয়া হোটেল গৈ পাওঁতে প্ৰায় 2 ঘণ্টা 20 মিনিটমান সময় লাগিব। আৰু ইয়াৰে যিটো সুবৰ্ণভূমি এয়াৰপৰ্ট লিখা আছে, এইটো এনেকুৱা।
পাটায়া হোটেলত আহি পালোঁ। হোটেল ৰুমটো এনেকুৱা, ইয়াতে দুজন থাকিম আমি, মোৰ আৰু এজন বন্ধু থাকিব। তো এই ৰুমটো এনেকুৱা দিছে। তো হোটেল ৰুমৰ পৰা মই আপোনালোকক হোটেল ৰুমৰ পৰা বাহিৰৰ ভিউটো দেখুৱাই আছোঁ, কেনেকুৱা দেখি। পাটায়া হোটেলখনৰ নাম হৈ আছে দ্য চাইন হোটেল এণ্ড ভিলা। আৰু ইয়াৰ পৰা এনেকুৱা ভিউ দেখা গৈ আছে। ইয়াতে টেম্পাৰেচাৰ বহুতে হাই, প্ৰায় 32 ডিগ্ৰী টেম্পাৰেচাৰ ইয়াতে। কি নাইচ ভিউ চাওক এইটো হোটেলৰ। এইটো আৰু এটা মোৰ বন্ধুৰ ৰুমৰ বাৰাণ্ডাৰ পৰা এনেকুৱা গোটেই সাগৰৰ ভিউ দেখা গৈ আছে, ইমান ধুনীয়া। এইটো দেখা গৈ আছে। এইটো আমাৰ হোটেলৰ ভিতৰত আকৌ চুইমিং পুল টুল আছে, গোটেই পাহাৰো আছে ইয়াতে, পাহাৰ আছে ধুনীয়া। ইয়াতে এনেকুৱা ভিউ দেখা গৈ আছে। এইটো হোটেল ৰুমৰ বেলকনিৰ পৰা আমাৰ হোটেলৰ চুইমিং পুল এইটো। আজি এতিয়া ওলাই যাম নংনুজ ভিলেজ বুলি। নংনুজ ভিলেজ এটা বটানিকেল গাৰ্ডেন টাইপ আৰু বহুত কিবা কিবি চাব লগা আছে, গৈ চাওঁ। এতিয়া ব্ৰেকফাষ্ট কৰি ওলাই যাম। বন্ধুসকল, নেক্সট ব্লগত আকৌ লগ হ'ব।